তো নমস্কাৰ বন্ধুসকল, মই গৌতমী মনোৰঞ্জন আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা ভাল খবৰ সৈতে আহি আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। আৰু এই ভাল খবৰটো শুনাৰ আগতে আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'সমূহ কেনে পায় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আজি ভাল খবৰটো হৈছে যে বিশ্বজিৎ বৰাৰ লখিমী নামৰ এখন বোলছবি আহি আছে আপোনালোকৰ মাজলৈ। শীঘ্ৰে আপোনালোকৰ ছবিগৃহত চাবলৈ পাব এই ছবিখনৰ শুভ মুক্তি হৈছে 24 এপ্ৰিল 2020 চন। আৰু এই ছবিখন সকলোৱে আদৰি ল'ব বুলি আশা থাকিল। আৰু এই ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকাৰ লগতে বিভিন্নজন নপুৰণি শিল্পীয়ে। আৰু এই ছবিখনৰ ইতিমধ্যে গান আপোনালোকৰ আগত এৰি দিছে বিভিন্ন ধৰণৰ ইউটিউব চেনেলত। আৰু এই ছবিখনৰ টিজাৰ বৰ্তমান আহি আমাৰ ওচৰত পাইছেহি। এই টিজাৰ আপোনালোকক দেখাইছোঁ। আৰু এই টিজাৰটো কেনেকুৱা পায় আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। গতিকে টিজাৰটো উপভোগ কৰক। ধন্যবাদ। ৰাজনীতি য'ত আছে ক্ষমতা আৰু ধনৰ এক লেতেৰা নীতি, য'ত নাই কোনো কাৰো আপোনাৰ ওপৰত, য'ত শত্ৰু নে বন্ধু বুজাই টান, ক্ষমতাৰ বাঘজৰীডালৰ বাবে চাৰিওফালে হয় মাথো হিচাপ নিকাচ। যিয়ে দখল কৰে চকী সি হয় ৰজা। পিছে কেতিয়াবা পকাৰ মাজতো ফুলি উঠে এপাহি পদুম, আৰু বাইদেউ সেই পাহ পদুম আপুনি। লখিমী বাইদেউ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। লখিমী বাইদেউ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। লখিমী বাইদেউ